অল ইন ওৱান এক্সাম চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আলোচনা কৰিম যিসকলে চিটেট এক্সাম দিবৰ বাবে সাজু হৈছে আৰু তেওঁলোকৰ পৰীক্ষাত আহিবলগীয়া চাইল্ড ডেভেলপমেণ্টৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনাৰ সন্মুখত দাঙি ধৰিম। বন্ধুসকল, যিসকলে মোৰ চেনেলত নতুন তেওঁলোকে প্ৰথমে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো প্ৰেছ কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনাৰ বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰিব। তো আহক বন্ধু ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ প্ৰথম প্ৰশ্নটো হৈছে সাধাৰণ ধৰ্মী শিক্ষা প্ৰচাৰ কৰে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, সাৰ্বজনীন আদৰ্শ হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, বাল্যকালৰ ল'ৰা এজনে খেলি ভাল পায়। বাল্যকালৰ ল'ৰা এজনে খেলি ভাল পায়। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, সমনীয়া ছোৱালীৰ লগত। নেক্সট কোশ্চেন, ব্ৰাইল লিখা হয়। প্ৰশ্নটো হৈছে ব্ৰাইল লিখা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, 6টা বিন্দুত লিখা হয়। ব্ৰাইল 6টা বিন্দুত লিখা হয়। নেক্সট কোশ্চেন, প্ৰশ্নটো হৈছে এটা সাধাৰণ শিশুৱে অৰ্থপূৰ্ণ শব্দ ক'বলৈ শিকে। এটা সাধাৰণ শিশুৱে অৰ্থপূৰ্ণ শব্দ ক'বলৈ শিকে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, জন্মৰ এবছৰ পাছত। নেক্সট কোশ্চেন, এবেকাছ যি শিক্ষাৰ উপকৰণ সেয়া হ'ল। প্ৰশ্নটো হৈছে এবেকাছ যি শিক্ষাৰ উপকৰণ সেয়া হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, গণিত। গণিত হৈছে ইয়াৰে শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, ভগৱান হ'ল সত্য আৰু সত্যই হ'ল ভগৱান কোনে কৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, মহাত্মা গান্ধীয়ে কৈছিল। নেক্সট কোশ্চেন, প্ৰশ্নটো হৈছে বিদ্যালয় শিক্ষাৰ স্তৰ বুলি কোৱা হয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, বাল্যকালক। নেক্সট কোশ্চেন, প্ৰশ্নটো হৈছে শৈশৱকালৰ ল'ৰা ছোৱালীক প্ৰদান কৰা শিক্ষাক। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক, প্ৰাক প্ৰাথমিক শিক্ষা বোলে। নেক্সট কোশ্চেন, কঠাৰী কমিশ্যনত মুঠ সদস্য আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন গ, 17 জন হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, স্বাধীন ভাৰতৰ প্ৰথম কমিশ্যন হ'ল। প্ৰশ্নটো হৈছে স্বাধীন ভাৰতৰ প্ৰথম কমিশ্যন হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, ৰামকৃষ্ণ মিছন হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, প্ৰশ্নটো হৈছে নাৰ্চাৰী স্কুলৰ প্ৰতিষ্ঠাপক আছিল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ, মাৰ্গাৰেট মেকমিলান হৈছে ইয়াৰ শুদ্ধ উত্তৰ। মাৰ্গাৰেট মেকমিলান হৈছে ইয়াৰ শুদ্ধ উত্তৰ। নেক্সট কোশ্চেন, বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থা হ'ল। প্ৰশ্নটো হৈছে বৰ্তমান ভাৰতৰ শিক্ষা ব্যৱস্থা হ'ল। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ, বহুমুখী শিক্ষা ব্যৱস্থা। নেক্সট কোশ্চেন, ইংৰাজী
ইণ্টাৰেষ্ট শব্দটো আহিছিল ইংৰাজী ইণ্টাৰেষ্ট শব্দটো আহিছিল ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ঘ লেটিন ভাষাৰ পৰা নেক্সট কোৱেশ্চন ল'ৰা আৰু প্ৰশ্নটো হৈছে ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত আগ্ৰহ ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন খ একে নহয় ল'ৰা আৰু ছোৱালীৰ ক্ষেত্ৰত আগ্ৰহ একে নহয় নেক্সট কোৱেশ্চন প্ৰশ্নটো হৈছে অভ্যাস গঠন কৰিবলৈ আটাইতকৈ সহজ হয় ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ক শৈশৱকাল নেক্সট কোৱেশ্চন বন্ধুসকল আজিৰ ভিডিঅ'ত একেইটা প্ৰশ্নই মই আলোচনা কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো প্ৰথমে সাবস্ক্ৰাইব কৰি ল'ব লগতে বেল আইকনটো প্ৰেছ কৰিব আৰু আপোনাৰ বন্ধুসকলৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিব আজিৰ ভিডিঅ' একেইটা প্ৰশ্নই আলোচনা কৰিলোঁ ধন্যবাদ